হাই বন্ধু বান্ধৱীসকল, ওয়েলকাম জানাইছোঁ আলি মেডিচিন ইউটিউব চেনেললৈ। মই ফজিলুল কৰিম। বন্ধু বান্ধৱীসকল, মই আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, কিয়নো প্ৰায়বোৰ মানুহ খাই থাকে বা এই কেপচুলটো প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম টপিকটো নাম কি বা ঔষধখনৰ নাম কি। আজি যিখন টপিক এইটো হ'ল বিবন কেপচুল। বিবন কেপচুল, এই বিবন কেপচুল কি বেমাৰত আমি খাব পাৰোঁ বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ সাইড ইফেক্ট কি বা কিমান দামত আমি পাম বা কি বেমাৰত আমি খাম, সকলো তথ্য আমি জানিবলৈ আমি চেষ্টা কৰিম বা ভিডিঅ'খনৰ দ্বাৰা জানিম। বন্ধু বান্ধৱীসকল, যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' নতুন ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব বা নতুন ভিডিঅ' পাই থাকিব। সেয়ে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল, বিবন কেপচুল এইটো এটা ভিটামিন কেপচুল হয়। অত্যন্ত ভাল ভিটামিন হয়। প্ৰথমে জানিম এই কেপচুলটো কোনটো কোম্পানীত বনাইছে। এইটো জুভেণ্টাছ হেল্থ কেয়াৰ লিমিটেডে বনাইছে। জুভেণ্টাছ হেল্থ কেয়াৰ লিমিটেড এটা ভাল কোম্পানী হয়। এই কোম্পানীৰ প্ৰতিটো মেডিচিনৰ অত্যন্ত ভাল ৰিজাল্ট হয়। এতিয়া আমি জানিম কি কম্পজিশ্যনেৰে এই কেপচুলটো বনোৱা হৈছে। বন্ধু বান্ধৱীসকল, ইয়াতে মাল্টিভিটামিন, মাল্টি মিনাৰেল এণ্ড এণ্টি অক্সিডেণ্ট কেপচুল। ইয়াতে বিভিন্ন ধৰণৰ মাল্টিভিটামিন আৰু মিনাৰেলছ মিহলাই এই কেপচুলটো বনোৱা হৈছে। যেতিয়া আপোনালোকে কেপচুলটো ল'ব, নিশ্চয় ইয়াতে কি কম্পজিশ্যন বা কি মলিকুলে বনাইছে সকলো লিখা আছে, আপোনালোকে চাব পাৰিব। এতিয়া আমি জানিম বিবন কেপচুলটো আমি কি বেমাৰত খাম। বন্ধু বান্ধৱীসকল, বিবন কেপচুলটো প্ৰতিজন মানুহৰ ক্ষেত্ৰতো প্ৰয়োজন হৈ পৰে, কিয়নো যেতিয়াই আপোনাৰ শৰীৰত ভিটামিনৰ প্ৰয়োজন হ'ব বা বিভিন্ন ধৰণৰ ভিটামিনৰ কম অনুভৱ হ'ব বা শৰীৰত ভিটামিন কমি গৈছে বুলি নিজে অনুভৱ হ'ব, তেতিয়া আপোনালোকে বিবন কেপচুলটো খাব পাৰে। বন্ধু বান্ধৱীসকল, আমি কেতিয়া গম পাব যে আপোনাৰ শৰীৰত ভিটামিন কমি গৈছে বা ভিটামিন কম হৈছে? যেতিয়া আপোনাৰ গাটো অত্যন্ত দুৰ্বল লাগিব, গাটো অত্যন্ত কমজোৰ লাগিব, প্ৰেছাৰ ল' হৈ যাব, খাবলৈ মন নাযাব, খোৱাৰ ইচ্ছা নাযাব বা খোৱাৰ মুখৰ এটা ৰুচি নাথাকিব, মানে খাবলৈ যিকোনো ধৰণৰ বস্তু আপুনি খোৱাৰ ইচ্ছা নাযাব, খাবলৈ মন নাযাব বা কিবা খোৱা যেন লাগিছে কিন্তু আপোনাৰ খোৱাই নাই, এনেকুৱা অনুভৱ হ'ব। বা এনেকুৱা দেখা যায় মানুহটো যিকোনো এটা কাম কৰাৰ সময়ত গাত শক্তি নাপায় বা কমজোৰ হৈ থাকে, সেই ক্ষেত্ৰত বিবন কেপচুলটো অত্যন্ত ভাল কাম কৰে। গতিকে তেতিয়া আপুনি গম পাব যে ভিটামিনৰ অভাৱ আছে শৰীৰত, তেতিয়া আপুনি বিবন কেপচুলটো খাব পাৰে। বন্ধু বান্ধৱীসকল, এই কেপচুলটো আৰু কেইটামান বেমাৰৰ ক্ষেত্ৰত ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰা যায়। যেতিয়া আপোনাৰ গাত শৰীৰত যেতিয়া চাব গাটো অত্যন্ত কমজোৰ হৈ থাকে বা বিভিন্ন ধৰণৰ বেমাৰ হয় বা বিভিন্ন ধৰণৰ অপাৰেশ্যন কৰা হয়, অপাৰেশ্যন কৰাৰ পিছত গাটো কমজোৰ হৈ থাকে, দুৰ্বল হৈ থাকে বা আপোনাৰ জ্বৰ বা অন্য বেমাৰ হোৱাৰ পিছত মানুহটো কমজোৰ হৈ যায়, শৰীৰটো লাহে লাহে ওজনটো কমি যায়, অৰ্থাৎ ওজনটো যদি আপুনি বঢ়াব খুজি আছে, তেতিয়া আপুনি বিবন কেপচুলটো খাব পাৰে। বা যেতিয়া কমজোৰ অনুভৱ হৈছে, তেতিয়া আপুনি বিবন কেপচুলটো খাব পাৰে। বিবন কেপচুলটো যদি আপুনি কণ্টিনিউ খায়, তেনেহ'লে আপোনাৰ ওজনটো বাঢ়িব, প্লাছ শৰীৰত যি অস্থিৰতাৰ ভাৱ এইটো নাথাকে, অৰ্থাৎ কমজোৰ ভাৱ নাথাকে, প্ৰেছাৰটো ল' নাথাকে। গতিকে আপুনি যিকোনো পেচেণ্টকে আপুনি বিবন কেপচুলটো আপুনি দিব পাৰে। এই কেপচুলটো এডাল্ট মানুহৰ ক্ষেত্ৰত হয়, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়। কিন্তু ডাঙৰ মানুহৰ ক্ষেত্ৰত অত্যন্ত ভাল ভিটামিন হয়, অত্যন্ত ভাল ভিটামিন হয়। গতিকে আপোনালোকৰ যদি ডাঙৰ মানুহৰ বা এডাল্ট মানুহৰ আপোনালোকৰ যদি ভিটামিনৰ প্ৰয়োজন হৈ আছে বা কমজোৰ লাগি আছে বা গাটো অস্থিৰতা ভাৱ হৈ আছে বা বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আপোনাৰ ওজনটো কমি গৈছে, ওজন বঢ়াব খুজি আছে, সেই ক্ষেত্ৰত আপুনি বিবন কেপচুলটো ল'ব পাৰে বা বিবন কেপচুলটো খাব পাৰে। এই কেপচুলটো কণ্টিনিউ আপুনি 1 মাহৰ পৰা 2 মাহ খাব পাৰে, কোনো অসুবিধা নাই। যদি আপোনাৰ ওজন বঢ়াব খুজিছে বা শকত হ'ব খুজিছে, সেই ক্ষেত্ৰতো আপুনি বিবন কেপচুল খাব পাৰে। আৰু এটা বস্তু, বিবন কেপচুল যদি আপুনি কণ্টিনিউ খোৱাত আপোনাৰ কোনো ধৰণৰ যে এফেক্ট শৰীৰত বা কিবা ছাইড ইফেক্ট, এনেকুৱা ধৰণৰ ছাইড ইফেক্ট পোৱা নাযায়। কিন্তু যদি মেজৰ একো ছাইড ইফেক্ট পোৱা নাযায়, কিন্তু যদি আপোনাৰ এইটো খোৱাৰ পিছত আপোনাৰ গাত কিবা এলাৰ্জেটিক প্ৰব্লেম দেখা পায় বা অত্যন্ত গেছৰ প্ৰব্লেম দেখা পায় বা মূৰটো ঘূৰাই থাকে, এনেকুৱা যদি অনুভৱ হয়, নিশ্চয় আপোনালোকে কেপচুল খোৱাটো বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ নিশ্চয় আপোনালোকে লৈ তাৰপিছত কণ্টিনিউ কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই কেপচুলটো আমি কেনেকৈ খাম। খোৱাৰ নিয়ম,
এইটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, এডাল্ট মানুহৰ ক্ষেত্ৰত হয়। আকৌ কৈছোঁ, এইটো ৰাতি আপুনি শোৱাৰ সময়ত ভাত খোৱাৰ পিছত এটাকে খাব, অৰ্থাৎ ডেইলি এটাকে খাব ৰাতি শোৱাৰ সময়ত আপুনি ডেইলি এটাকে খাব ৰাতি ভাত খোৱাৰ পিছত। এতিয়া আমি জানিম এই কেপচুলটো আমি কিমান দামত পাওঁ। বন্ধু বান্ধৱীসকল, এইটো 15টা কেপচুল আহে। 15টা কেপচুলত আপুনি পাব 132 টকা 70 পইচা, অৰ্থাৎ 132 rupees 70 পইচা, অৰ্থাৎ আপুনি 132 টকা 70 পইচাত আপুনি এই কেপচুলটো মাৰ্কেটত এভেইলেবল পাব। এইটো অনলাইন অফলাইন দুয়োটা মাৰ্কেটত এভেইলেবল আছে। যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম পাই আছে, নিশ্চয় আপোনালোকে বিভন কেপচুল ল'ব। লোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ। যদি বিভন কেপচুলৰ বিষয়ে আৰু কিবা জানিবলগীয়া আছে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি কৈ আজিৰ ভিডিঅ'খন মই শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।